हेलो गाइस नमस्कार मैं सिम्पी हंडिक आपलोक सकलोके मोर यूट्यूब चेनेल पुनर्बार स्वागतम जनाइছোঁ और आज आमी मैं होस्टेलर पर जामगे एतिया लिजा गई मेघा जाबले उलाई आछे भाविलो एटु स्मृति हिसापे राखि थाओ तेन्ते बोलो मोर भिडिओ आरम्भ करो एतिया मेघाहतर रूमले राखि आछो मेघा जाबर कारणे आमी अकनमान बस्तु बाहिनी उलियाइ ताइक अकनमान हेल्प करि दिछु Monisa garu bula garu kapu buli eta gadel na gale gade kapu tadi kapu ni jaba ko dimo jaba ni ko deba hada loge khande hanibe Bye, Mega. मेघाक विदाय दी आको एफाले लिजाक विदाय दिबोलै लैछु आरो लिजाहতৰ गाড়ীখনত আমাৰ পলি বহি আছে খিতাঙ্গে নিজৰ বাবে পাৰফেক্ট গাড়ীখন বিচাৰি পালেগে অবহেখন তাই চাইজ मेगा एने कैसे আমাৰ ছোৱালীজনী বিয়া कैसे আমাৰ কালিবা নাকালিবা যোৱা সময় নিজে কান্দি আছে ঠিক আছে গৈছে দে বাই বাই জানি আৰু যেহেতু আমি হোস্টেলত আছো একদিন যাব হৈছে সবে আমাক কিবা নহয় কিবা এটা উপহাৰ দি পঠাইছে আৰু মনিষা প্ৰিয়া আৰু মলুৱে আমাক বহুত ধুনীয়া ৰাখিবি থ্যাংক ইউ वेलकम আৰু মলু দেখাই দিওঁগে দিয়া হৈছে মনিষাৰ বাবে ইমান ধুনীয়া গিফ্ট ধন্যবাদ বহুত আদৰণি মলুৱে দিছে তিনিজনী তোৰ ফটোখন চা বাৰে বাৰে কৈছিলি থৈ নাযাবি লৈ গৈছোঁ ফটোখন দেখাই দিয়া আকৌ কেনেকুৱা হয় বুজিছে নাই বাৰু ফটোখন এনেকুৱা মই দেখাইছোঁ যাবলৈ লৈছোঁ যাবলৈ লোৱা নাই মানে যাবলৈ ধুনীয়াকৈ পেকিং চেকিং কৰিছোঁ এইবিলাক আমাৰ মলু আজি অকলশৰীয়া হৈ যাব এতিয়া লক্ষ্মী ভাগৰ বস্তুখিনি যিহেতু লক্ষ্মী আজি ঘৰলৈ নাযায় সেইকাৰণে বস্তুখিনি তাৰ লগৰ এজনী ঘৰত থ'ব আৰু লগৰ এজনী ঘৰত আমি থৈ আহোঁগৈ তাৰপিছত মা আহিব তাৰপিছত আমি মানে মই যামগৈ আৰু মলু আজি খুব ফূৰ্তি পাইছে মই যামগৈ যে মানে মোক পঠিয়াও লাগি আছে মলু ভাগৰ যা আৰু যোৱা চিন্তিবা যোৱা কান্দি দিলে মই নিজে কৈছিলোঁ এতিয়া কান্দিলে মানে কেনেকৈ হ'ব লক্ষ্মীবা যাবলৈ আছে পপিবা যাবলৈ আছে মই যাবলৈ আছে আমাৰ একেটা কান্দা ষ্টাৰ্ট কৰিলে কি হ'ল মই ভিডিঅ'টো অন কৰি লৈছিলোঁ বোলো আমি যাওঁগৈ বুলি ক'বলৈ এখেতে কান্দিলে ফূৰ্তি পাব আমি যামগৈ এইবোৰ নহয় আচলতে লক্ষ্মী গম পাব ফূৰ্তি চকু মানে খুচিকে আছোঁ অঁ হয় নাই যাবগৈ বাহেত বুলি ৰুমটোত ৰাজত্ব মোৰ ধুম টানা নাচিব লাগিব এই নাকান্দিবা আকৌ এনেই বানপানী হৈছে গুৱাহাটী শিৱসাগৰলৈ আহিব বাটাৰ ওচৰত মানুহে খোজকাঢ়িব এতিয়া লক্ষ্মী ভাগৰ বস্তুখিনি উপাসনাহঁতৰ ঘৰত থ'বলৈ আমি কৈছোঁ যে বেটেৰী বিচাৰিবলৈ গৈ আছোঁ তাৰপিছত আমাৰ মাহঁত ওলালে বাৰু ঘৰৰ পৰা তাই বস্তুখিনি তাত থ'ব তাৰপিছত আকৌ তাই ঘৰলৈ যাব পালানে যামগৈ বগা বগা আকৌ বগা বগা মেচিং
অঁ উইদাউট প্লেন মেচিং হৈ গ'লগৈ। আজি একদম লাষ্ট আৰু ইমান দিনৰ পৰা কৈ আছোঁ লাষ্ট আজি লাষ্ট সঁচাকৈ লাষ্ট যামগৈ আৰু লগ পাবলৈ নাই আৰু কেতিয়াবা শিৱসাগৰ আহিলে ক'বা মই ইয়াত থাকিলে লগ কৰিম। তুমিতো ইয়াতে থাকিবা বেতবাৰীত আছো। এই এতিয়া নাথাকোঁ ন মইতো নুমলী গ'লে যামগৈ। পাছতো হ'লেও পাছতলৈতো আহিবা ন বেতবাৰীত তেতিয়া বেতবাৰীত লগ কৰিম আৰু কেনে নাপাম আৰু কি আছিলে হিমালয় পৰ্বতলৈ গুচি গ'লে মই ক'ম বাৰু তোমাক জনাই যাম। তোমালোকে এতিয়া পঢ়ি থাকাগে যোৱা পঢ়ি হ'ল সেইকাৰণে আহিছোঁ কমপ্লিট তুমি যোৱা পঢ়াগে মই যাব হ'লে মানে আমি মাতি দিম নহয়। আচলতে মানে আজি 4th চেমখিনিৰ এক্সাম ষ্টাৰ্ট হ'ব সেইকাৰণে পঠিয়াই আছোঁ ইহঁতক যে এহেঁতি অকণ পঢ়ি লওকগৈ তাৰপিছত আমি যাব হ'লে মাতি দিম। এহেঁতি মানে বাহেঁত যাবগৈ আমি অলপমান আগবঢ়াই দিম বুলি ৰখি আছে। আৰু আছে নেকি আছে নাই তোমাৰো বস্তু শেষ হ'ব নি আৰু তোমাৰ বস্তু মই ভাবিছিলোঁ তোমাক ট্ৰাক এখন লাগিব নেকি নহয় বেটাৰী হৈ গ'ল কিমান বস্তু আছিলে এতিয়া এটা বেগ আছে ধৰি আছে মানে সোমোৱাই লোৱা তুমি এতিয়া মই ওলমি হ'লেও যাম। লখিমীভাগৰ বস্তু ইমানেই আছে মোৰ ভৰিটো থ'বলৈ জেগা নাই সেইকাৰণে ভৰিটো ওপৰতে উঠুৱাই লৈ গৈছোঁ আৰু এনেকৈ এইবাৰ সঁচাকৈ লাষ্ট কেতিয়াবা আমি লাষ্টে কৈ আছোঁ ভাবিব তোমাক কেতিয়াবা লাষ্ট কৈছোঁ একেলগতে আছেচোন এতিয়ালৈকে সঁচাকৈ মানে ওলাই অহা এনেকৈ আইচক্ৰীম খোৱা কিবা হোৱা পুখুৰীৰ পাৰত খোজ কৰা দৌৰ মাৰি যোৱা চব লাষ্ট আহিবা দেই যা বাই বাই গৈ পাহৰি থাকিবি বাই বাই নহ'লে অকল পৰি নাথাকিবা পৰি থকা বাই। অৱশেষত এই বেয়া লগা সময়টো আহি পালেহি। মোৰ ৰুমমেট লখিমী মোৰ ৰুমমেট বুলি নহয় তাই মোৰ চব মা বা মানে তাই মোৰ চব আৰু তাই গুচি গ'লগৈ মোৰ বহুত বেছি বেয়া লাগিলে তাইক এৰি পিনে থাকিব লাগিব। আচলতে হোষ্টেলৰ আমাৰ লগৰখিনি গোটেইখিনিয়ে আমি বহুত ভাল আছিলোঁ কিন্তু তাই তাতকৈ অলপ পৃথক আছিলে যিহেতু তাইৰ লগত একেলগে চব কাম একেলগে কৰা হয়। আচলতে মানে বুজাবলৈ ভাষা নাই তাই গুচি গৈছেগৈ তথাপিও নিজকে সান্তনা দিছোঁ যে এয়াই জীৱন আৰু তুমি ভালে থাকা আৰু লগতে মোৰ লগৰ তহঁতি চব ভালে থাক কুশলে থাক। ভালকৈ পঢ়িবা আৰু মনিষা বা আছে প্ৰিয়া বা আছে কেতিয়াবা শিৱসাগৰলৈ আহিলে সোমাই যাব নহয় পলি আছে কান্দিলে কেনেকৈ হ'ব বোলো তোমালোকে চাইছিলে ফোন কৰিবা এতিয়া ফোন কৰিবা আকৌ এতিয়া আমি আছোঁ নহয় তোমাৰ লগত থাকিব দেই ভালকৈ পঢ়িবা আৰু পৰীক্ষা দিবা চাওঁ মই দেখাই নাই ভালজনী আৰু ছোৱালীজনীয়ে কান্দে থাকিবা দেই কি কৰিবা মাংস যাবগৈ লাগিব ইমান দেৰি ন তেজ নাই গম পাই নাই ভাগৰ তেজ নাই ভাগৰ মোৰ ঘূৰাই পৰে ইমান দেখিছনে পেট কিজনী খাবা সিহঁতি ৰৈ আছে নহয় বোলো মেমক কি দিবা এইটো দেই কিবা এটা আনিছো খাবা আৰু মই যিটো বিচাৰিছিলোঁ নেপালোঁ সেইটো নাকান্দিবা ভালকৈ পৰীক্ষা দিবা আৰু বেয়া লাগিয়ে থাকিব তোমালোকে হোষ্টেলত কেইজনী থাকিবা তোমালোকৰ এদিনাখন যাবগৈ লাগিব
পঢ়িবা গম পাইছা মোৰ এটা দুখ মানে কি হ'ল আহিব সময়ত মই বহুতকেইজনী ছোৱালীক লগ নাপালোঁ অংকিতা বা তৃষ্ণাহঁতক লগ নাপালোঁ ইহঁতৰ ক্লাছ আছিলে ক্লাছত ইহঁতি গুচি গ'লগৈ আহিছে এটা খুব ধুনীয়া সুখৰ সদায় হাঁহি ধেমালি কৰি থকা পৰিয়ালৰ পৰা আজি গুচি আহিলোঁ খুব দুখ লাগিছে তথাপিও জীৱনত আগবাঢ়ি যাবলৈ হ'লে দুখ সুখটো থাকিবই নহয় জানো সেইডোখৰত আমাৰ হোষ্টেলটো আছে সদায় মনত পৰিব সদায় হোষ্টেলৰ সকলোলৈ মনত পৰিব আচলতে তোমালোক সকলো ভালে থাকা আৰু জীৱনৰ লক্ষ্যত আগবাঢ়ি যোৱা আই লাভ শিৱসাগৰ পাই গ'লিহি আমাৰ পাই পম্পী ক'ত গ'লি কোনফালে পম্পী পথ শিকাইছে পথ নেজানে দেখিছে পথ নেজানে পথ শিকাইছে আহিলে নৰ্মেলকৈ থাক অঁ নাজানে কেনেকৈ থাক তোৰ টুপিটো চাইডত কৰি ল চাইডত কৰি অঁ অঁ আৰু মই চাইডত কৰ অঁ ভালকৈ লগা না এই ভালকৈ টুপি পিন্ধাই দেচোন অঁ অঁ এবাৰ হেৰি টুপিটো খুলি লচোন অঁ এনেকৈ থাক সেনেকৈ থাক অঁ হ'ল তই এবাৰ এনেকৈ থাক এনেকৈ কৰি অঁ এনেকৈ থাক হৈ যায় আই লাভ শিৱসাগৰ আজিকালি বহুত ধুনীয়া কৰিলে ইয়াত আমি আগতে আহিছিলোঁ যে তেতিয়া এনেকুৱা নাছিলে আৰু এনেদৰে আমি অলপমান ঘূৰি ফুৰি ঘৰলৈ বুলি গুচি আহিলোঁ এনেদৰে বস্তুবিলাক লৈ আৰু অৱশেষত আমি আহি ঘৰ পাইছোঁহি লাহেকৈ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ আচলতে এইটো স্মৃতি হিচাপে ধৰি ৰাখিছোঁ যিহেতু আকৌ হোষ্টেললৈ কেতিয়াও এনেদৰে যাবলৈ নোৱাৰিম যাব পাৰিম কিন্তু তেনেকৈ আগৰ নিচিনা পৰিৱেশ নহ'ব তাত তেন্তে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ বাই বাই